বন্ধুসকল হোৱাটছএপত আপোনালোকে যদি আপোনালোকে হোৱাটছএপত সোমাই যায় কিন্তু কিছুমান মানুহক অনলাইন দেখিব পৰা নাযায় কিয়ৰ কাৰণে অনলাইন দেখিব পৰা নাযায় সিহঁতে কি কৰি থৈছে অনলাইনটো সেই মোবাইলৰ সিহঁতৰ হোৱাটছএপটো কি কৰি থৈছে মৰমৰ বন্ধু বান্ধৱীসকলে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম হঠাতে যদি আপুনি আপোনাৰ হোৱাটছএপত সোমাই যায় তেনেহ'লে আপুনি কোনো এটা মেছেজ পঠাই দিছে কিন্তু সিহঁতে চাই আছে কিন্তু আপোনাৰ ইয়াত সিহঁতক অনলাইন দেখিব পৰা নাযায় কিহৰ কাৰণে এইটো অনলাইন দেখিব পৰা নাযায় আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে দেখিব পাৰিছে যে জহৰুল ভাই ইয়াত আপোনালোকে যদি ক্লিক কৰে যদি সিহঁতে নবডি কৰি থয় তেনেহ'লে আপোনালোকে এই জহৰুলক আমি দেখিব নোৱাৰিম যদি সিহঁতে নবডি কৰি থয় কিন্তু কেনেকৈ নবডি কৰি থয় এইটো আপোনালোকে কৰিব পাৰিব কিন্তু কেনেকৈ কৰিব তো মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকক প্ৰথমতে আপুনি কি কৰিব আপুনি এই 3 ডটত আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে 3 ডটত ক্লিক কৰিব তেতিয়া আপোনালোকে তলত দেখা পাইছে সেটিংস এই সেটিংসত আপুনি ক্লিক কৰিব যেতিয়া আপোনালোকে এই সেটিংসত ক্লিক কৰিব তেতিয়া আপোনালোকে প্ৰথম যেটো অপচন আপোনালোকে দেখিব পাৰিছে একাউন্ট এই একাউন্টত আপোনালোকে ক্লিক কৰিব একাউন্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা দেখিব পাৰিছে প্ৰথম আহিব আপোনালোকে প্ৰাইভেচি তাৰ পিছত আহিছে সিকিউৰিটি তাৰ পিছত আহিছে টু ষ্টেপ ভেৰিফিকেশন তাৰ পিছত আছে নাম্বাৰ চেঞ্জ ৰিকোয়েস্ট একাউন্ট ইনফৰমেশন ডিলিট মাই একাউন্ট এই গোটাইখিনি আছে ইয়াত তাৰ পিছত আপোনালোকে প্ৰথম যেটো অপচন আছে প্ৰিভেন্সি ইয়াত আপোনালোকে ক্লিক কৰিব তো মৰমৰ বন্ধু বান্ধৱীসকল ইয়াত আপোনালোকে সম্পূৰ্ণভাৱে দেখিব পাৰিছে আৰু ইয়াত কি লিখা আছে মই সম্পূৰ্ণভাৱে আপোনালোকক ক'বলৈ চেষ্টা কৰিম হো ক্যান সি মাই পাৰ্সোনেল ইনফৰমেশন এটো আপোনালোকৰ পাৰ্সোনেল ইনফৰমেশন বিলাক আপোনালোকৰ ইয়াত দিয়া আছে ইয়াত আপোনালোকে আছে প্ৰথমটো আছে লিখা আছে if you don't share your last scene you are when be enable see other people last scene তো ইয়াত আপোনালোকে দেখিব পাৰিছে প্ৰথমটো যেটো আছে লাষ্ট সিন এটো আছে আপোনাৰ নবডি আপুনি যদি ইয়াত ক্লিক কৰি আপুনি যদি লো বডি কৰি থয় তেনেহলে আপোনাৰ নাম্বাৰটো হিয়তে অনলাইন আছে না নাই আপোনালোকে কিতিয়াও আপোনালোকৰ নাম্বাৰটো চাব নোৱাৰিব এটো আপোনালোকে যদি নবডি কৰি থয় তেনেহলে আপোনাৰ নাম্বাৰটো চাব নোৱাৰিব মই এভৰিবডি কৰি থলো ইয়াত মোৰ নাম্বাৰ মানে মোৰ প্ৰফাইলত যেখিনি ফটো আছে বা বেলেগৰ যদি মোৰ নাম্বাৰটো আমাৰ হোৱাটছএপ নাম্বাৰটো লৈ যদি নাম্বাৰটো সেভ কৰে তথাপিও মোৰ নাম্বাৰটো হিয়তে মোৰ প্ৰফাইলৰ নাম্বাৰটো চাব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে 2 নম্বৰটো প্ৰফাইল ফটো এই প্ৰফাইল ফটো মই এভৰিবডি কৰি থৈছো বা মাই কন্টাক্ট বা নবডি কৰিব পাৰি যদি আপুনি এটো নবডি কৰি থয় তেনেহলে আপোনাৰ ফটোটো কোনো চাব নোৱাৰিব যদি আপুনি মাই কন্টাক্টছ যদি আপুনি ক্লিক কৰে তেনেহলে আপোনাৰ যেখিনি নাম্বাৰ আপোনাৰ সেভ নাম্বাৰ যেখিনি আছে হিয়তে হে পাব যদি বেলেগে আপোনাৰ নাম্বাৰটো সেভ কৰে তেতিয়া আপোনালোকৰ প্ৰফাইল ফটোটো চাব নোৱাৰিব সো মই এভৰিবডি কৰি থলো মোৰ প্ৰফাইল ফটোটো যেখিনি মোৰ ভিডিঅ'টো হোৱাটছএপটো চাব গোটাইখিনি মোৰ প্ৰফাইল ফটোটো চাব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এভৰিবডি এবাউট আপোনালোকে দেখিব পাৰিছে এটো সম্পূৰ্ণভাৱে আপোনালোকৰ যদি আপোনালোকে নবডি কৰি থয় তেনেহলে আপোনাৰ কন্টাক্ট বা আপোনালোকৰ যদি নাম্বাৰটো আপোনালোকে মাই কন্টাক্টত যদি আপোনালোকে ক্লিক কৰে তেনেহলে আপোনালোকৰ যেখিনি নাম্বাৰ সেভ আছে গোটাইখিনি আপোনালোকে প্ৰফাইল ফটোটো চাব পাৰিব আৰু যদি আপোনালোকে নবডি কৰি থয় তেনেহলে আপোনাৰ কোনেও চাব নোৱাৰিব তো ইয়াত আপোনালোকে দেখিব পাৰিছে আপোনালোকে ইয়াত দেখিব পাৰিছে এভৰিবডি মাই কন্টাক্ট আৰু নবডি আপোনালোকে প্ৰথমটো যদি সিলেক্ট কৰে এভৰিবডি আপোনালোকৰ নাম্বাৰটো যদি হিয়তে বেলেগ মানুহে লৈ যদি সেভ কৰে আপোনালোকে প্ৰফাইল ফটো বা আপোনালোকৰ হোৱাটছএপত কি আছে
সিহঁতে আপোনালোকে চাব পাৰিব এভৰিবডি কৰি থ'লে এইটো আপোনালোকে মাই কণ্টাক্ট ষ্টেটাছটো দেখিব পাৰিছে ফেচবুক ষ্টেটাছ মাই কণ্টাক্ট যদি আপোনালোকে দিছে তেনেহ'লে আপোনালোকৰ যেখিনি নাম্বাৰ আপোনালোকৰ সেভ আছে সেইখিনি এই ষ্টেটাছ আপুনি যেটো হোৱাটছএপত যেটো ষ্টেটাছ দিব সেই ষ্টেটাছটো আপোনালোকৰ কণ্টাক্টত যিখিনি মানুহ আছে সেইখিনিয়ে চাব পাৰিব আৰু আপোনালোকে যদি অনলি শেয়াৰত আপোনালোকে ক্লিক কৰে তেনেহ'লে আপুনি কোন নাম্বাৰত আপোনালোকে এই শেয়াৰ কৰিব আপোনালোকৰ কণ্টাক্টটো কোন নাম্বাৰত শেয়াৰ হ'ব সেইখিনি আপোনালোকে এইটো নাম্বাৰৰ পৰা দিব পাৰিব তাৰপিছত আছে মাই কণ্টাক্ট এক্সপেক্ট ইয়াত যদি আপোনালোকে ক্লিক কৰে আপোনালোকে হেনেকৈ এটা অপচন ইয়াত আপোনালোকে হাইড কৰিব পাৰিব বা আপোনাৰ ষ্টেটাছটো কোনো চাব নোৱাৰিব হেনেকুৱাকৈ আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকে দিব পাৰিব আপোনালোকৰ যেটো ৰেড চিন আছে সেইখিনি এই আপোনাৰ ষ্টেটাছটো চাব নোৱাৰিব তো মৰমৰ বন্ধু বান্ধৱীসকলক মই সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ইয়াত আপোনালোকে গ্ৰুপছ আপোনালোকে দেখিব পাৰিছে এই গ্ৰুপছটো আপোনালোকৰ এভৰিবডি নবডি একেই এটো আগৰ যেটো এবাউটৰ নিচিনা গোটেইখিনি একেই আছে আৰু ননটো আছে আপোনাৰ লোকেশন আপুনি কোনটো ঠাইত আপুনি বসবাস কৰি আছে সেইটো আপোনালোকে চাব পাৰিব তাৰপিছত আছে ব্ল্যাক লিষ্ট কন্টাক্ট আপুনি কাৰ নাম্বাৰটো ব্ল্যাক লিষ্টত প্লাইট হৈছে সেইটো আপোনালোকে ইয়াৰ পৰা চাব পাৰিব তো তাৰপিছত আছে আপোনাৰ ফিংগাৰপ্ৰিন্ট লক এনেবল ইয়াত আপোনালোকে ইয়াতো আপোনালোকে ক্লিক যদি কৰি দিয়ে তেনেহলে আপোনালোকৰ ফিংগাৰটো লাগিব যেতিয়া আপোনালোকে ফিংগাৰটো দিব তেতিয়াহে আপোনালোকৰ একসেপ্ট হ'ব তো মই ফিংগাৰটো দিয়া নাই তো মৰমৰ বন্ধু বান্ধৱী সকল যদি আপোনাৰ কোনো কন্টাক্ট আপুনি দেখিব নোৱাৰে তেনেহলে আপোনালোকে ভাবিব যে এইখিনি নাম্বাৰটো হিয়তে নয়তো আপোনালোক নবডি কৰি থৈছে হেনেকুৱাকৈ আপোনালোকে বুজিব লাগিব এডুকুৱা যদি আপোনালোকে নবডি কৰি থয় বা আপোনালোকে যদি সকলো নবডি কৰি থয় তেনেহলে আপোনাৰ নাম্বাৰ বা কন্টাক্ট বা প্ৰফাইল ফটো কোনো চাব নোৱাৰিব এনেকুৱাকৈ আপোনালোকে কৰিব পাৰিব সো মৰমৰ বন্ধু বান্ধৱী সকল আপোনালোকে মই ভাবিছো আপোনালোকে ভিডিওটো ভালকৈ বুজি পাইছে যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটোতে আপোনালোকে প্ৰথম আহি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাখত বেল আইকনটো বজাই দিব কাৰণ এনেকুৱা নিয়মীয়া ভিডিও আপোনালোকে সদায় মোৰ ওচৰৰ পৰা পাই থাকিব সো আজিলৈকে ইমানেই ধন্যবাদ